হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু অসমীয়াত ক'বলৈ গ'লে সুস্বাগতম বন্ধুসকল। এতিয়া বৰ্তমান গৈ আছোঁ আমি মা কামাখ্যা মন্দিৰ, আৰু এইটো আমাৰ গুৱাহাটীৰ ফাৰ্ষ্ট ব্লগ। তো লগত আছে ৰূপম আৰু এইফালে প্ৰিয়তম, আৰু আগত বহি আছে নৱদ্বীপ। তো আমি এতিয়া উবেৰ বুক কৰি গৈ আছোঁ কামাখ্যা মন্দিৰলৈ। তো মা কামাখ্যাৰ দৰ্শন কৰিমগৈ। আৰু বহুত সৰুতে গৈছিলোঁ কামাখ্যা মন্দিৰ, দেউতাৰ লগতে গৈছিলোঁ। মানে মই যেতিয়া ক্লাছ 9ত পঢ়ি আছিলোঁ তেতিয়া গৈছিলোঁ। আৰু তো এতিয়া হয়তো বহুত বেলেগ হ'ল, ছিষ্টেমবোৰ বেলেগ হ'ল, বা কেনেকুৱা চিটুৱেশ্যন হৈ আছে, কিমান মানুহ আহিছে তাত গৈয়ে গম পাম। তো এটা বহুত ভাল লগা ভ্লগ হ'ব গৈ আছে। তো ভ্লগটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাওক, আৰু ব'লক তেন্তে মা কামাখ্যাৰ আশীৰ্বাদ লৈ আহোঁগৈ। তো লেটছ গ'। বন্ধুসকল, আমি মা কামাখ্যা মন্দিৰ পালোহিয়ে, আৰু দেখিবলৈ পাইছে ৰাস্তাটোৰ বহুত আগৰ পৰাই গাড়ীসমূহ পাৰ্ক কৰি থৈছে। তো বন্ধুসকল, বৰ্তমান আমি কামাখ্যা মন্দিৰৰ এৰিয়াটোতে আছোঁ। আৰু এতিয়া ইয়াত জোতা চোতা খুলি ল'লোঁ, ইয়াত কাউণ্টাৰত আমি জোতা চোতা খুলি লৈ এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাম। তো নৱদ্বীপ, লেটছ গ' ন, ব'লা ব'লা। তো বন্ধুসকল চাই থাকক, বহুত দিনৰ পিছত আহিছোঁ। একদম সৰুকালতেই দেউতাৰ লগত আহিছিলোঁ, ক'লোৱেই যে তাৰপিছত অহাই নাই। চবৰে দিন হৈ গ'ল কামাখ্যালৈ অহাত ন। তোমাৰ লাষ্ট কেতিয়া আহিছিলা? লাষ্ট 3 বছৰমান হ'ল। 3 বছৰমান হৈ গ'ল। তো ইয়াত বহুত সলনিও হ'ব পাৰে। তো ভিতৰলৈ গ'লে আমি গম পাম। মা কামাখ্যা মন্দিৰ, বহুতো ৰহস্য লুকাই আছে এই মন্দিৰত। ই অসম ৰাজ্যখনৰ এক চিনাকি। ভাৰতৰ 52খন শক্তিপীঠৰ ই এক অন্যতম। গুৱাহাটীৰ নীলাচল পাহাৰত এই মন্দিৰটো অৱস্থিত। কোচ ৰজা নৰনাৰায়ণে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। আৰু ইয়াত অম্বুবাচী মেলা বহুত ডাঙৰকৈ আয়োজন কৰা হয়। আৰু জনামতে ভক্তসকলে যদি সঁচা মনেৰে ইয়াত নিজৰ মনোবাঞ্ছা পূৰ কৰিব আহে, তেন্তে নিশ্চিতভাৱে সেই মনোবাঞ্ছা পূৰ হ'বই। তো বন্ধুসকল, এয়া চাওক আমাৰ কামাখ্যা টেম্পল, কামাখ্যা মন্দিৰ। আৰু ইয়াৰ পৰা গোটেই কামাখ্যা মন্দিৰটো ধুনীয়াকৈ দেখিব পৰা গৈছে। আৰু কামাখ্যা টেম্পলৰ কথা কি ক'ম, আপোনালোক সকলোৱে জানেই ই নৰ্থ ইষ্টৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এক অন্যতম তীৰ্থস্থান বুলি ক'ব লাগিব। আৰু সঁচাই বহুত দিনৰ পিছত আহি ভাল লাগিছে কামাখ্যা মন্দিৰলৈ। আৰু সকলোতে মাস্ক পিন্ধাটো কম্পালচৰি কৰি দিছে, আৰু যথেষ্ট ভাল লাগিছে। এতিয়া আৰু দেখুৱাবলৈ গৈছোঁ সমগ্ৰ পৰিৱেশটো কামাখ্যা মন্দিৰৰ।
বন্ধুসকল এয়া চাওক ৰামধেনু ৰ'দৰ পোহৰ আৰু মন্দিৰৰ পুলটোৰ পৰা ওলোৱা পানীৰ পৰা এই ৰামধেনু সৃষ্টি হৈছে বাহ কি ধুনীয়া লাগিছে চাওক ৱাও ইমান ধুনীয়াকৈ ফাউণ্টেইন আহি পিনি মানে মন আপোনাৰ মুগ্ধ হৈ যাব সঁচাই ভাল লাগিছে যেতিয়া মই আহিছিলোঁ তেতিয়া হয়তো আছিলে চাগে এইফালে অহা নহ'ল কিন্তু এইবাৰ প্ৰথমবাৰ আহিছোঁ বহুত ভাল লাগিছে মানে মন সঁচাই পবিত্ৰ হৈ যায় মা কামাখ্যা মন্দিৰত আহিলে আৰু ইয়াত চাওক ৱাও এয়া দেখিবলৈ পাইছে ভক্তসকলে কিছুমান কইনছ যিবোৰ খুচুৰা পইচা ইয়াত মা কামাখ্যা দেৱীক দান দিয়ে তো ওচৰলৈ যদি পইচাটো নিয়ে ইয়াত পইচাটো অট'মেটিকলি তাত লাভ খাই যায় তো সেয়াই আৰু দেখিবলৈ পাইছে ইয়াত বহুত পাৰ চৰাই আছে এইবাৰ পাৰ চৰাই একদম পাৰ চৰাই দেখিছে এইবোৰ পাৰ চৰাই চাওক পাৰ চৰাই নহয় অলপ হেৰি লওক অলপ মিলাই লৈছোন এংগলটো ব্লাৰ মানে আৰু হে পোষ্টটো বেলেগ দে অলপ দাঙি থাকা ভৰি এইটো ভালেই হ'ব হাত এখনো দাঙি থাকা এইটো যাব থাক এইটো চা এইটো থাক না ভিডিঅ' ভিডিঅ' চাওক মন্দিৰৰ পাৰ আৰু প্ৰিয়তম উৰাই দিয়া বঢ়িয়া তো গাইজ এইটো ভিডিঅ' দেখিলে আমাৰ কামাখ্যা টেম্পল আৰু আজি ব্লগটো ইমানেই আছিলে আৰু মই বৰ্তমান আছোঁ এটা বহুত বেছি ধুনীয়া প্লেচ তো মোৰ পিছফালে চাওক এয়া চাওক দেখিছেনে এইফালে হৈছে গোটেই এটা গুৱাহাটী মহানগৰীৰ এটা বিশাল অংশ এটা বিশাল পাৰ্ট এইটো হৈছে ভিউ পইণ্ট কামাখ্যাৰ পৰা ঘূৰি অহা কামাখ্যালৈ যোৱাৰ ৰাস্তাটোতেই আছে ছাইডতে এইটো ভিউ পইণ্ট ইয়াত মানুহে আহি ধুনীয়াকৈ ফটো ক্লিক কৰে আমিও ফটোবোৰ ক্লিক কৰিলোঁ আৰু ইয়াত দেখিবলৈ পাইছে কিছুমান শ্বৰ্ট ভিডিঅ' বনালোঁ আৰু কিছুমান ফটো যিবোৰ ইনষ্টাত আপলোড কৰিম যদি ইনষ্টাত কোনোবাই ফ'ল' কৰা নাই তো ফ'ল' কৰিব ডেছক্ৰিপশ্যনত লিংক আছে ইনষ্টাৰ তো ইয়াত চাওক কিমান ধুনীয়া এটা ভিউ আৰু সঁচাকৈ আহি ইয়াত ভাল লাগিছে একদম বতাহ চতাহ মাৰি থাকে তো এইটোৱে আছিলে ব্লগ আশা ৰাখিছোঁ আজি ব্লগটো ভাল পালে তো নেক্সট ব্লগ ভাল প্লেচ কিছুমান এক্সপ্ল'ৰ কৰিম তো আহি আছে তো টিল দেন ষ্টে টিউন এণ্ড বি হেপী বি ইউ এণ্ড বি আনষ্টপেবল থেংক ইউ